যোৱা 31 তাৰিখ ডিচেম্বৰত মই এটা ভিডিঅ' দিছিলোঁ যে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অসমৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এটা এটি ঘটনা ঘটিছিলে যে মানে বড়ো ভাই আৰু আদিবাসী ভাইসকলৰ লগত এটা মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে বিভিন্ন মানে ঘটনা ঘটিছিলে। এইটো লৈ কিনে মই মানে ভিডিঅ' দিছিলোঁ 31 তাৰিখ ডিচেম্বৰত। ইয়াৰ বহুতখিনি বড়ো ভাইসকলে আৰু বহুতখিনি সান্তালী ভাইসকলে কমেণ্ট দিছে আৰু কিছুমান কমেণ্ট দিছে যে তেওঁলোকৰ বহুত এনেকুৱা কমেণ্ট দিছে যে এইটো চালে আপোনালোকে নিশ্চয় বুজি পাব আৰু মনত দুখ পাব। মানে তেওঁলোকে বুজি নাপায়, তাৰমানে তেওঁলোকৰ বেলেগত থাকি পেলাই আমাক হেঁচা মাৰি আছে। আমাৰ অসমত যিমানলৈকে সান্তালী ভাইসকল আছে, বড়ো ভাইসকল আছে, তেওঁলোকৰ মাজৰ কিবা এটা মানে সংঘাত তেওঁলোকে বিচাৰি আছে মানে। কিন্তু বেলেগ ষ্টেটত থাকি পেলাই আমাৰ হেঁচা মাৰিটো এইটোতো সম্ভৱ নহয় না। আৰু আমি কি হয় মানে আমিও স্বীকাৰ ল'ব লাগিব যে 2012ত আদিবাসী সান্থালৰ লগত সংঘাত হৈছিলে, 2014ৰ সংঘাত হৈছিলে, 1996ত এটা সংঘাত হৈছিলে। এইটোতো মানে গ'ল আৰু এইটো লৈ কিনে আকৌ যদি ইয়াৰ যদি বিনিময়ত যদি কিবা এটা বড়ো লগত যদি আকৌ যদি সংঘাত কৰিব বিচাৰিছে, এইটোতো হ'ব নোৱাৰে না। মনত যদি এনেকুৱা যদি বেয়া ভাৱটো লৈ কিনি আকৌ যদি আমাৰ মাজত যদি সংঘাত বিচাৰে, এইটো কেনেকুৱা হ'ব পাৰে? আৰু আজিৰ দিনত, আজি যিটো যুগত এনেকুৱা মানে কৰিব পাৰে নেকি? মানুহ কৰিব পাৰে নেকি? আৰু যদি নোৱাৰে তেতিয়ালৈকে এতিয়াও যদি মনত এনেকুৱা বেয়া ভাৱটো লৈ কিনি যাই থাকিব বিচাৰিছে নেকি? ইয়াত বহুত আদিবাসী সান্তালী ভাইসকল বহুত ভাল ভাল ঘৰ বনাইছে, বহুতবোৰ সম্পত্তি বনাই লৈছে, মাটি যথেষ্ট মাটি আছে, গৰু ম'হ ছাগলী বিভিন্ন ধৰণৰ সম্পত্তি তেওঁলোকে বনাই লৈছে। তেওঁলোকৰতো এতিয়াও মনত দুখ আছে না। তেওঁলোকৰ সদায় কৈ থাকে যে কি আমি বড়ো আৰু সান্তালীৰ লগত এনেকুৱা আকৌ সংঘাত হ'ব নেকি, সংঘাত হ'লে আমাৰ কি হ'ব, আমাৰ আকৌ এনেকুৱা আমাৰ সম্পত্তিবিলাক এৰি যাব লাগিব নেকি, কেনেকুৱা হ'ব এনেকুৱা হ'লে, এনেকুৱা বহুত চিন্তা তেওঁলোকে কৈ থাকে। তো যোনে এইবোৰ বেয়া কমেণ্টটো কৰি আছে তেওঁলোকে এইটো গম পায় নেকি? নিজৰ মানুহ, নিজৰ দেউতা, নিজৰ দাদা, নিজৰ ভনীৰ লগত চিন্তা কৰা নাই? কি কমেণ্ট দি আছা? এনেকুৱা কমেণ্ট দিব পাৰে নেকি মানুহ? অলপ বুজিব চেষ্টা কৰিব লাগিব। আগত যিটো হৈছিলে বড়ো আদিবাসীৰ লগত সংঘাত এটা হৈছিলে, সেইটো গ'ল আৰু এইটো লৈ কিনে আকৌ এইটো মনত মানে পেলাই দিব নালাগে। মানে সেইটো যিটো হৈছে আৰু এতিয়া আমাৰ বড়োৰ কোন আছে? আমাৰ বড়োৰ কোনোবা এতিয়া হাতত মানে অস্ত্ৰ লোৱা মানুহ আছে নেকি? আমাৰ NDB আছিলে, BLD আছিলে, এতিয়া গোটাইখিনি ঘূৰি আহিছে। ঘূৰি আহি কিনে আমি শান্তি চুক্তি কৰিছে, 2003 চনত BDC চুক্তি কৰিছে আৰু 27 জানুৱাৰী আকৌ পিছ এটা একৰ্ড কৰিছে, শান্তি চুক্তি কৰিছে। আকৌ ইয়াৰ এনেকুৱা কৰাৰ পাছতো যদি আকৌ যদি বড়োৰ লগত যদি এনেকুৱা যদি কাজিয়া কৰিব বিচাৰে কিছুমান মানুহবিলাক, গোটেইখিনি আদিবাসী মানুহেই নহয়, মানে গোটেইখিনি সান্তাল মানুহবিলাক এনেকুৱা কেতিয়াও মনত ভাবা নাই। তেওঁলোকৰ মনৰ মানে এতিয়াও চিন্তা আছে, তেওঁলোকৰ এতিয়াও মানে মিলিজুলি থাকিব বিচাৰে। কিন্তু কিছুমান মানুহ য'ত মনত এনেকুৱা বেয়া ভাৱ আছে আৰু বড়ো লগত মানে সংঘাত হ'ব বিচাৰে, এনেকুৱা কিছুমান মানুহ থাকিব। কাৰণ এওঁলোকৰ ব্ৰেইনত একো নাই, মনত একো নাই। তেওঁলোকৰ অকল এনেকুৱা বিচাৰি থাকে যে এনেকুৱা সংঘাত হ'লে চৰকাৰৰ পৰা ৰেচন খাব পাৰিম নেকি, কিবা এটা চৰকাৰৰ পৰা কিবা ডিমাণ্ড পাম নেকি, এইটোৱেই বিচাৰি আছে। এইটোৱেই কাৰণে তেওঁলোকে কোনোবা মানে জাতিৰ মাজত এজন দুজন এনেকুৱা মানে দুষ্কৃতি মানুহ থাকিব পাৰে, কিন্তু গোটাইখিনি নহয়। মই আকৌ বাৰ কৈ আছোঁ যে যিটো মানুহ এতিয়া বেয়াকৈ কমেণ্ট দি আছে মানে সংঘাতটো লৈ কিনে আকৌ যদি বড়ো সান্তালীৰ লগত গো বেক এনেকুৱা শব্দ মানে এতিয়া ওলাই আছে মুখৰ পৰা, এইটো আগত যিটো হৈছে এইটো গ'ল আৰু এইটো আকৌ যদি মনত লৈ কিনি আমাক যদি বড়ো ভাইসকলৰ লগত বা সান্তালী ভাইসকলৰ লগত কিবা এটা কৰিব বিচাৰি আছে, কিবা এটা লাভালাভৰ কাৰণে, এইটো কেতিয়াও হ'ব নিদিওঁ আমি। ডাইৰেক্ট স্পষ্ট কথা কৈ আছোঁ। আমি আমাৰ গাঁৱত ওচৰত মানে আদিবাসী সান্তাল মানে গাঁও আছে, সান্তালবিলাক আছে, আমি একেলগে মিলি জুলি আছোঁ। তেওঁলোকৰ চিন্তা কৰি আছে
মানে বহুত মানুহ আদিবাসী বহুত সান্থালী মানুহবিলাক গৈ এতিয়া ভাল ভাল বনাইছে RCC ঘৰ বনাইছে গৰু আছে ছাগলী আছে মৌ আছে সম্পত্তি বনাই লৈছে বহুতখিনি তেওঁলোকে আকৌ যদি এনেকুৱা সংঘাত হোৱাৰ পাছত যদি ঘৰ যদি আকৌ জুই লগাই দিয়ে এনেকুৱা হ'ব মনটো শান্তি হ'ব নেকি সেইটোৱে বিচাৰে নেকি গাঁৱৰ মানুহবিলাকে কেতিয়াও নিবিচাৰে দুষ্টকাৰী মানুহ থাকে এজন দুজন জাতিৰ ভিতৰতে দুষ্টকাৰী মানুহ থাকে এইবোৰ মানুহবিলাক এনেকুৱা বেয়া আমাক কৈ আছে আৰু কমেণ্ট দি আছে সেইটো গতিকে সেইটো ভিডিঅ'ৰ যোগেদি মই সেইটো ক'ব বিচাৰিছোঁ আমি কেতিয়াও এনেকুৱা কথা ক'ব নালাগে আৰু ক'ব নাপায় যিটো ঘটনা ঘটিছে এইটো হৈ গ'ল এইটো কিবা এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'ল আমাৰ সান্থাল আৰু বড়ো ভাইসকলৰ মাজত গতিকে এইবোৰ কথা আকৌ বেয়া কথা ক'ব নালাগে সেইটো মই আদিবাসী আৰু বড়ো ভাইসকলক মই যোনে বেয়া কমেণ্ট দিছিলে তেওঁলোকৰ কাৰণে সেইটো ভিডিঅ'টো মানে বনাব লগা হৈছে মই থেংক ইউ